নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো সেইকাৰণে বনাইছোঁ, বহুতখিনি কমেণ্ট অহাৰ পিছত আৰু মোৰ হাতত মানে বহুতখিনি আপডেট আহিছে। কিছুমানৰ কুকমেনৰ পৰা আপডেট আহিছে, ৱাটাৰ কেৰিয়াৰৰ পৰা আপডেট আহিছে, চাফাই কৰ্মচাৰীৰ পৰা আপডেট আহিছে আৰু বাৰৰ পৰা আপডেটখিনি আহিছে। টোটেলি মই গতিকে আপোনালোকক কথাখিনি জনাই দিওঁ ভাবিছোঁ। মানে যিহেতু এতিয়া মানে ফোন কৰি কিনে উঠনি কৈছে আমাৰে ভিউৱাৰ ইণ্টাৰভিউ দিব গৈছিলে কাহিলীপাৰাত। তেখেতে মোক ক'লে দাদা মানে বস্তুখিনি বহুতখিনি মানে এতিয়া কুৱেশ্যনবোৰ বহুত বেলেগ বেলেগ সুধিছে। এতিয়া যিহেতু যেনেকৈ আগত সুধি আছিলে, যিমানখিনি আপডেট পাইছিলোঁ মই আপোনালোকক দি আছিলোঁ, আজি মানে আকৌ নতুন এটা আপডেট পালোঁ। গতিকে মই আপোনালোকক পূৰা সম্পূৰ্ণকৈ জনাই দিওঁ বুলি ভাবিছোঁ। মানে প্ৰশ্নবোৰ এতিয়া বহুত বেলেগ বেলেগকৈ সুধি আছে। ঠিক আছে, কি কি কুৱেশ্যন সুধিছে মই ভিডিঅ'ৰ শেষত বুজাম, আপোনালোকক কৈ দিম কেনেধৰণৰ কুৱেশ্যনবিলাক সুধি আছে। গতিকে ভিডিঅ'বোৰ আপোনালোকে সম্পূৰ্ণকৈ চাব, স্ক্ৰিপ্ট কৰি নাচাব, নহ'লে আপোনালোকে একো বুজি নাপাব। কি কি ধৰণৰ প্ৰশ্ন সুধিছে যোৱাকালি মই বাৰু সেয়া ক'ম আপোনালোকক ভিডিঅ'ৰ শেষত। কিন্তু তাৰে বহুতখিনি কেণ্ডিডেটৰ কমেণ্ট অহা কুৱেশ্যন, মই সেই দুটা কমেণ্টৰ এনচাৰটো আপোনালোকক দি দিব বিচাৰিছোঁ। ঠিক আছে, কমেণ্ট আহিছে যে বহুতখিনিয়ে কমেণ্ট সুধিছে যে দাদা হাইটৰ ওপৰত, চেষ্টৰ ওপৰত এটা ভিডিঅ' লাগে। মই তাকে বুজাব বিচাৰিছোঁ আপোনালোকক। আপোনালোকে অফিচিয়েল নটিফিকেশ্যনৰ মতে আপোনালোকে জানে চেষ্টটো কিমান বিচাৰিছে, হাইটটো কিমান বিচাৰিছে। ঠিক আছে, ইয়াত চাই লওক আপোনালোকে। মই দেখাই দিছোঁ আপোনালোকক, মোৰ মোবাইলত আছে, ইয়াত আছে অফিচিয়েল নটিফিকেশ্যন মতে মই আপোনালোকক কৈছোঁ। ঠিক আছে, আপোনালোকৰ হাইটটো আপোনালোকক চাওক। জেনেৰেল, OBC, MOBC, SCৰ কাৰণে মেল কেণ্ডিডেটৰ কাৰণে 160 চেণ্টিমিটাৰ বিচাৰিছে। তাৰপিছত আপোনাৰ ফিমেলৰ কাৰণে 150 চেণ্টিমিটাৰ বিচাৰিছে। তাৰপিছত আপোনাৰ STP আৰু STSৰ কাৰণে আপোনালোকৰ 158 চেণ্টিমিটাৰ মেলৰ কাৰণে বিচাৰিছে। আৰু আপোনালোকৰ ফিমেলৰ কাৰণে 147.5 চেণ্টিমিটাৰ বিচাৰিছে। আপোনালোকে নিজে এবাৰ জুখি চাব আপোনাৰ হাইটটো, চেষ্টটো। আৰু ছোৱালীকেইটাৰ কাৰণে বা লেডিছৰ ফিমেলকেইটাৰ কাৰণে আপোনালোকৰ চেষ্টটো নালাগে, মেলকেইটাই আপোনালোকৰ চেষ্টটো আপোনালোকে চেষ্টটো আৰু আপোনালোকৰ চেষ্টটো মই কৈ দিছোঁ। চেষ্টটো শুনক, আপোনালোকৰ চেষ্টটো হৈছে আপোনাৰ জেনেৰেল, OBC, MOBC, SC আৰু STPৰ কাৰণে 80 চেণ্টিমিটাৰৰ পৰা আপুনি 85 চেণ্টিমিটাৰ হ'ব লাগিব আপোনাৰ। মানে 80 আপোনাৰ নৰ্মেল হ'ব লাগিব, তাৰে আপুনি 5 ইঞ্চিটো ফুলাবই লাগিব, এইটো নিশ্চয় জানা। তাৰে STSৰ কম আছে, STSৰ আপোনাৰ 77 চেণ্টিমিটাৰ আছে আৰু আপুনি 82লৈকে ফুলাব লাগিব। তাৰে আপোনালোকে কাৰ কাৰ কিমান হয় আপোনালোকে নিজে ট্ৰাই কৰি চাবা। আৰু এটা কথা কি, ইয়াৰে কম বেছি হ'লে আপোনালোকক একচেপ্ট কৰিব নে নকৰিব সেই কুৱেশ্যন বহুতখিনিয়ে কৰিছে। চাওক, কিছুমানৰ অলপ 1 চেণ্টিমিটাৰ, 2 চেণ্টিমিটাৰ অলপ চলপ হ'লে সিহঁতে বহুত ৰেহাই কৰিবলৈ চেষ্টা কৰিছে মই জনামতে। একেবাৰে বেছি কম হ'লেতো সেইটোতো একচেপ্ট নকৰিব, কাৰণ কি এটা গভৰ্ণমেণ্টৰ ইছ্যু থাকে, হয় নে নহয়। গতিকে আপোনালোকে এইখিনি নিজে চাই ল'ব। মই গতিকে আপোনালোকক মানে কি বুজাই দিব চেষ্টা কৰিছোঁ, যিহেতু অফিচিয়েল নটিফিকেশ্যনৰ মতে বহুতখিনিয়ে কমেণ্ট কৰে মোৰ ইমান চেণ্টিমিটাৰ দাদা একচেপ্ট হ'ব না নহ'ব না, আউট কৰি দিব নেকি। সেইখিনিয়ে অলপ চলপ কম বেছি হ'লে সিহঁতে একচেপ্ট কৰিব মই জনামতে। আৰু এটা কমেণ্ট, সেইটো এটা লৈছোঁ, দাদা আমাৰ ফাইনেল মেৰিট লিষ্ট কিমান নম্বৰ পালে আহিব। ঠিক আছে, মই সেয়াটো ফুল ডিটেইলছ ক'ব নোৱাৰিম কিমান পালে আপোনালোকৰ চিলেকশ্যন হ'ব। কিন্তু ইয়াতে নটিফিকেশ্যনৰ মতে টোটেল মাৰ্ক দিয়া আছে আপোনাৰ 50 মাৰ্ক। আপোনাৰ মানে 50 মাৰ্ক দিয়া আছে, আপুনি 33% পাব লাগিব। 50 মাৰ্কত 33% কিমান হ'ব আপুনি নিশ্চয় জানে, গম পাইছে। সেইটো আপোনালোকে কেলকুলেট কৰি চাব, 33% 50ৰ কিমান হয়। সেইটো আপোনালোকে পাৰ্চেণ্টেজটো হিচাপ কৰিব, পাৰ্চেণ্টেজ মতে হয়। ইয়াত দেখাই দিছোঁ মই আপোনালোকক, চাই লওক। 50 মাৰ্ক আছে টোটেল, ইয়াতে আপুনি 33% পাব লাগিব। কিছুমানে মাৰ্ক পালে পাছ হ'ব বুলি ভাবে, কিন্তু 33% লাগিব। আপুনি 50ৰ 33% কিমান হ'ব আপোনালোকে নিজে কেলকুলেট কৰি ল'ব। ঠিক আছে, তাতে আপুনি মাৰ্ক ক'ত কিমান দিব সেয়া এটা কমেণ্ট। মাৰ্ক ক'ত কিমান দিব সেয়া আপোনালোকক মই আগতে কৈছোঁ। আপোনালোকৰ কুৱেশ্যনৰ মতে মাৰ্ক থাকিব, আপোনাৰ ইউনিফৰ্মৰ পিন্ধাৰ, আপোনালোকৰ কথা কোৱা ষ্টাইল, সেইখিনি আপোনালোকৰ বিশেষকৈ আপোনালোকক চকু দিব। আৰু আপোনাক যোনটো আপোনালোকৰ এক্সট্ৰা মাৰ্ক, সেইটো আপোনালোকে আপোনালোকৰ চাৰ্টিফিকেটটোত চাই কিনে দিব মাৰ্ক। 5 মাৰ্ক আছে তাত,
যদি আপোনালোকে 5 মাৰ্ক পালেতো বহুত ভাল। কিছুমানে 5 মাৰ্ক পাবও পাৰে, নাপাবও পাৰে, কিছুমানে 2 পাব, তাতে কিছুমানে 1 পাব, কিছুমানকতো ভিতৰত ৰিজেক্টও কৰি দিছে চাগে, কোনো গম পোৱা নাই, হয়নে নহয়? সেয়াই, গতিকে কিমান পালে মেৰিট লিষ্টটো আহিব সেয়াটো ক'ব নোৱাৰোঁ, সেয়া কেণ্ডিডেটৰ ওপৰত ডিপেণ্ড কৰে পিছত। গতিকে মই এটাই কথা কওঁ, মাৰ্কটো ক'ত পাব বুলি কওঁতে আপোনালোকক মই এটাই কৈছোঁ, এনচাৰখিনি যিমানটো পাৰে দিবলৈ চেষ্টা কৰিবা। যদি এনচাৰখিনি নোৱাৰাৰ উপৰিও আপোনালোকৰ মাৰ্কটো আপোনালোকৰ ইউনিফৰ্ম, আপোনাৰ কথা কোৱা ষ্টাইলত বহুতখিনি সিহঁতে মাৰ্ক দিব। গতিকে এইখিনি ভালকৈ আপোনালোকে কিবা কৰিবা। আৰু এতিয়া আহোঁ মেইন কথালৈ, কুৱেশ্যন কিদৰে সুধিছে। যিজন দাদাই মোক ফোন কৰি কিনে কৈছিলে, তেখেতক মানে সুধিছে কি, মই আপোনালোকক কৈ দিছোঁ শুনক। তেখেতে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো মিউনিচিপাল বৰ্ডৰ পৰা ওলাইছিলে, টাউন কমিটিৰ পৰা, ঠিক আছে। তেখেতক প্ৰথম চাৰ্টিফিকেটখন চায়ে সুধিছে বোলে, তোমাৰ মিউনিচিপাল বৰ্ডখনৰ অফিচটো দিক পুথল কিমান চেণ্টিমিটাৰ আছে কৈ সুধিছে বোলে তেখেত। সেইটো আপোনালোকে যদি চাৰ্টিফিকেট ওলাইছে এইবোৰৰ পৰা, আপোনালোকে সেয়া অলপ জানি লোৱাটো উচিত। কাৰণ কিয় গম পাইছে বহুত কেণ্ডিডেট, গতিকে অৰিজিনেল কাম কৰা হয়নে নহয় সিহঁতে মানে প্ৰমাণ চাইছে, যাতে কৈ দিবা আইডিয়া মতে, যাতে থমকি ৰ'ব নালাগে। মই আপোনালোকে এইটো ট্ৰিক্স দিছোঁ, গম পাইছে। যাতে তোমালোকে তাত কাম কৰিছাও যদিও বা নকৰিলেও কোনেনো আপোনালোকৰ কিবাটো জুখি থাকিব কওক। আপোনালোকৰ মিউনিচিপাল বৰ্ডখনৰ অফিচখন কোনে জুখি থাকিব কওকচোন। এটা কাম কৰা মানুহলে আমিতো জুখি থাকিম নেকি, হয় নহয়? গতিকে ডাইৰেক্টলি আইডিয়া এটা কৰি কিনে কৈ দিব, ইমান ফুট আছে, ইমান পুতলটো ইমান ফুট। মই এটা ট্ৰিক দিছোঁ আপোনালোকক, ভাল ট্ৰিক, ঠিক আছে। আপোনালোকৰ ঘৰখনকে আইডিয়া কৰিব, বা মিউনিচিপাল বৰ্ডৰ অফিচটো কিমান দীঘল থাকে, কিমান পুতল থাকে, এবাৰ আপোনালোকে চাব, আইডিয়া কৰি কিনে ল'ব, তেতিয়া আপোনালোকে কৈ দিব এনচাৰটো, নোকোৱাকৈ নাথাকিব। আৰু এজনক সুধিছে মানে কি, স্বচ্ছ ভাৰত মিছন কিমান চনত ইষ্টাব্লিছ হৈছিলে। সেইটো আপোনালোকে এইখিনি কথা আপোনালোকে মনত ৰাখি ল'ব, চাই যাব। যদি আপোনালোকে এতিয়ালৈকে যদি ভাবি পোৱা নাই কি কুৱেশ্যন সুধিব, এইবোৰ কুৱেশ্যন সুধিব। আপোনালোকক মই আগতে কৈছোঁ, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ বিষয়ে কুৱেশ্যন সুধিব পাৰে, নুসুধিব পাৰে। সেয়া আপোনাক সুধি দিব পাৰে বা আপোনাক নুসুধিব পাৰে। চবৰ কুৱেশ্যন চবক বেলেগ বেলেগ সুধি আছে, আপোনালোকে নিশ্চয় জানে। তাৰপিছত আপোনালোকে কি চাব, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ, ঠিক আছে, ডিষ্ট্ৰিক্টৰ EM কোন হয় সেইটো চাই যাব। আপোনাৰ লোকেল MLA কোন হয় সেইখিনি চাই যাব। এইখিনি আছিল কাহিলীপাৰাৰ চাফাই কৰ্মচাৰীৰ। তাৰপিছতে জালুকবাৰীৰ কুকমেনৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে, কেনেকুৱা ধৰণৰ মেডিকেল কৰিছে, দাদা এজনে ফোন কৰি কিনে মোক কৈছিলে, মই ৰেকৰ্ডিংটো কৰি থৈছোঁ, আপোনালোকে লাইভ শুনি লওক। কি সুধিছিলে আপুনি কৈ দিব নেকি কুকমেনৰ বিষয়ে অলপ? মই কৈছোঁ ৰ'বা, ধুনীয়া মানে সুধিছিলে 25 জন মানুহৰ কাৰণে হয়, দালি কিমান লাগিব, চাউল কিমান লাগিব, আৰু মটৰ পনীৰ কিমান পৰিমাণৰ লাগিব, পনীৰ মটৰ সেইখিনি। আৰু এটা চালাডৰ নাম সুধিছিলে, আমাৰ এই প্ৰটিন চালাড, সেইটো সুধিছিলে। আৰু ক'ৰ পৰা আহিছা, ক'ত ঘৰ, সেই আৰু নিজৰ জিলাখনৰ বিভাগীয়ভাৱে বিখ্যাত, সেই তিনিটা কুৱেশ্যন। আৰু তাতে মেডিকেলটো এনে কিবা কি কয়, মেডিকেলটো আপোনাৰ এনে চেম্পুল কৰিছে ন, কাহিলীপাৰাৰ দৰে কৰা নাই মানে? কাহিলীপাৰাৰ মানে তাতে ডাইৰেক্ট চোৱা নাই মেডিকেলটো, এনে মানুহক চাইছে, দেখাত এনে নৰ্মেলি চাই আৰু ডাইৰেক্ট কোৱালিফাই বুলি কৰি দিছে। আৰু ডাইৰেক্ট মেডিকেল হিচাপত মেডিকেল কৰা নাই। কাহিলীপাৰাত যেনেকৈ কৰিছিলে বা ভালকৈ চাইছিলে সেনেকৈ মানে চোৱা নাই আৰু। তাৰপিছতে আপোনালোকৰ ৱাটাৰ কেৰিয়াৰৰ বিষয়ে কওঁ। ৱাটাৰ কেৰিয়াৰত কি হয়, ৱাটাৰ কেৰিয়াৰত মানে পাৰ ডে 400 জন কেণ্ডিডেটকৈ মাতিছে বোলে, কিন্তু তাতে 150 জন, কেতিয়াবা 100 জন, মানে 200 জনৰ ওপৰত মানে কেণ্ডিডেট যোৱা নাই আজিলৈকে। মানে তাতো এনেকুৱা ধৰণৰে কুৱেশ্যন কৰিছে, মানে কি এজন মানুহে কিমান ৱেটৰলৈকে কেৰিং কৰিব পাৰে, এইবোৰ কথা সুধিছে। তাতো এটা দুটা জিকেৰ কুৱেশ্যনৰ কথাও সুধিছে, আপোনালোকে জিকেখিনিও চাই যাব। আৰু বাৰ বিষয়ে যিহেতু লগৰ এজনে দিব গৈছিলে, বাৰত মানে কি তাতে বস্তুখিনি মানে প্ৰেক্টিকেলি মানে ৰখা আছে। বাৰৰ সিহঁতে অলৰেডি গম পায়, কাৰণ কিয় বাৰটো একটাটো ফেক হৈ কিনে বাৰত ইণ্টাৰভিউ দিব যাব নোৱাৰে। কাৰণ কিয় সি প্ৰেক্টিকেলি কৰা হ'ব লাগিব, প্ৰেক্টিকেলি কাম কৰিব লাগিব বাৰত। সিহঁতে অলৰেডি জানিব তাত বস্তুখিনি ৰখা আছে। বস্তুখিনি মানে কোনটো ক'ত ইউজ কৰে, বা মুখেৰে চুলি কাটিংখিনি দেখাব লাগে, এনেকুৱা ধৰণৰ দেখাব কৈছে সিহঁতক বোলে। কাৰণ কিয় সিহঁতে অলৰেডি বুজি পাব। মোৰ সেই ওপৰত ইমানখিনি নলেজ নাই, আৰু মই সিহঁতে যেনেকুৱাকৈ আপডেট দিছে বস্তুখিনি আপোনালোকে জনাবলৈ বিচাৰিছোঁ, যাতে কি বস্তু ৰখা আছে। তাতে কেঁচি, ফণি, সিহঁতৰ ছেভিঙৰ বস্তুবিলাক আছে, এইখিনি বস্তুৱে আছে। গতিকে ভিডিঅ'টো কেনে পালে আপোনালোকে প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকল কেণ্ডিডেটে
আমাৰ ভিউৱাৰ কেণ্ডিডেটসকলক কৈছোঁ, যিসকলে এতিয়ালৈকে বৰ্তমান আপোনালোকে ইণ্টাৰভিউ দি আহিলে, য'তে নহওক আপোনালোকে বাৰবাৰতে হওক, কোনোবাতে চাফাই কৰ্মচাৰীতে হওক, আপোনালোকে প্লিজ আপডেটখিনি দিবলৈ চেষ্টা কৰিব। আপডেটখিনি দিলে মানে কি হয়, আহিতিয়া বহুতখিনিৰে ইণ্টাৰভিউ দিবলগীয়া আছে, যাতে সিহঁতৰ অলপ সহায় হয়। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ যদি আপডেটখিনি ঠিক। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, বাই বাই, ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো কেনে পালে কিন্তু কমেণ্ট কৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব।